ধুনুৰ লিখনিলৈ সকলোকে স্বাগতম জনাইছোঁ। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ কবিতাৰ শিৰোনাম জীৱনৰ আশে পাশে। এদিন সপোনবোৰ জীৱন হ'ব, ভবা হোৱা নাছিল আপোনবোৰৰ সহানুভূতি সপোন হ'ব। কৃষ্ণচূড়াৰ পাহিত ৰৈ যাব সোঁৱৰণি, কাহানি বা মনত পৰিব আমাৰ এৰি অহা হেজাৰ কাহিনী। আৰু সপোনবোৰ জীৱন হ'ব, প্ৰতিদিনে ব্যৰ্থতাৰ ডায়েৰীত কাৰোবাৰ স্মৃতিবোৰ উজ্বলিব। কাৰোবাক পোৱাৰ সুখতকৈও কাৰোবাৰ হেৰুৱাৰ দুখবোৰে আমনি কৰিব। আৰু সপোনবোৰ জীৱন হ'ব, যি হেৰাব বুলি হেৰাই যাব, অযুত ভালপোৱাৰ চিহ্নৰূপেও ৰৈ যাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।